এতিয়া কেনেকে চলিম তুমিয়ে কোৱা এতিয়া কেনেকে চলিম তুমিয়ে কোৱা যদিহে গাইস আপোনালোকে সোশ্যাল মিডিয়াত এক্টিভ হৈ থাকে তেনেহলে হয়তো নিশ্চয় গম পাইছে এই গানটোৰ দৰে এটা ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত বিবাহৰ পাছতো পত্নী পঢ়িবলৈ ইচ্ছা থকাৰ বাবে নিজৰ স্বামীয়ে বহুত কষ্ট কৰি টকা লোন লৈ নিজৰ পত্নীক পঢ়ালে আৰু এছডিএম চাকৰি পালে সময় বহুত ঠিকই চলি আছিল ভাল চলি আছিল কিন্তু এতিয়া হঠাৎ ঘটিল অঘটন চাকৰি পোৱাৰ পাছত নিজৰ পতিৰ কথা হাজবেণ্ডৰ কথা পাহৰি গল তাতকৈও ডাঙৰ এজন অফিচাৰৰ প্ৰেমত পৰিল নিজৰ হাজবেণ্ডে ৱাইফৰ এই কৰ্মকাণ্ডবিলাক হাতে লুটে ধৰা পেলালে আনফালে আকৌ উলুটাই ৱাইফে হাজবেণ্ডৰ ওপৰত কেছ দিলে বিচাৰিলে ডিভোৰ্স পাহৰি গল হাজবেণ্ডৰ কষ্টবোৰ হয় ছাৰ সময় পৰিৱৰ্তন হৈ অহাৰ লগে লগে আমাৰ পৃথিৱীতনো আৰু কি কি অঘটন নঘটিব এটা ছাৰ ভাবিলে কিবা ভয় লাগে ইয়েছ যিবোৰ ঘটনা আমি চিনেমাত দেখি থাকো সেইবিলাক ঘটনা এতিয়া ৰিয়েল লাইফত হ'ব ধৰিছে এটো বা হ'ব ছাৰ কিন্তু আৰু বোলে আমাৰ দীঘলী পুখুৰীটো গুজৰাটৰ কোনোবা এটা কোম্পানীক চৰকাৰে বোলে গটাই দিলে পৰ্যটন বিভাগে বোলে গটাই দিছে মানে লিজত দিছে কেছটো বা কিমান সঁচা এইটো এটা সাংঘাতিক কথা অসমৰ মন্ত্ৰীবিলাকে কৈছে এইটো বোলে বহুত দিনৰ আগৰ পৰা লিজতে আছে এতিয়া আকৌ 10 টকাৰ পৰিৱৰ্তে সোমাই যোৱা ফিজটো 20 টকা কৰিলে আনফালে ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল যে পুনৰ বিক্ৰী কৰি দিলে অসমৰ এটা সম্পদ জানো পাই ছাৰ এখন কি হৈছে আৰু সবে ক'ব ধৰিছে বোলে এইটো চৰকাৰে বেয়া কাম কৰিছে যদি এটা ভাল দাম পায় তেনেহলে মামাই বোলে অসমখনকো বিক্ৰী কৰি দিব যাও দে হ'ব দে ইমানো গভীৰভাৱে চিন্তা কৰিব নালাগে দে আৰে ছাৰ পৰিস্থিতি অনুযায়ী চিন্তা কৰিছো না তাকেতো চিন্তা নকৰোঁ বুলি ক'লেও আহি থাকে বাৰু গাইজ আপোনালোকে কি ভাবে কমেণ্টত লিখিবচোন আমাৰ গাইসকলে বৰ কনজুস কমেণ্ট এটা কৰিবলৈ টান পায় লাইক শ্বেয়াৰ সেইবিলাক কৰিবলৈতো দিয়াই নাই সাবস্ক্ৰাইব কৰিবলৈতো কাহানিও নকঙে মাত্ৰ কমেণ্ট কৰিবলৈ কওঁ তাকো নকৰে আহুনো ইটো নকৰে সিটো নকৰে কৰিব কি গাইজ কমেণ্ট অকলে কৰিব কিন্তু দেই অতাকে কৈছো ঠিক আছে দে ছাৰ এতিয়া আপোনাক এটা মই ধুনীয়া মিমছ শুনাম পঢ়ি শুনাম আপুনি শুনিব আৰু অকণমান হাঁহিব আৰে তোচোন খুব মজা কথা না দে আৰম্ভ কৰ ঢেংটানানা হয় ছাৰ ইয়েছ ছাৰ নো থ্যাংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী মানে এইটো ফেব্ৰুৱাৰীটো বেলেগ হ'ল আপুনি হয়তো নিশ্চয় জানে কি বাদ দিয়ক ছাৰ মই মিমটোকে পঢ়িছো কাৰেণ্ট নথকাৰ বাবে হাতত মোমবাতি এটা লৈ ৰাতি হাগিবৰ বাবে লেট্ৰিনলৈ গৈছিলো কোনো মহাপণ্ডিত এটা আহি হেপী বাৰ্থডে বুলি কৈ মমটো নুমুৱাই গুচি গ'ল এতিয়া আপোনালোকে নিজে কওকচোন বাৰু এনেকুৱা ইমাৰ্জেন্সি সময়ত ধেমালি কৰিব লাগে নে এনেকুৱা ইমাৰ্জেন্সি সময়তনো কোনোবাই ধেমালি কৰে কৰিব লাগে না হয় ছাৰ এনেকুৱা সময়তনো ধেমালি কৰিব লাগে নে সহাৰো এটা টাইপ থাকে ছাৰ লিমিট থাকে কিন্তু আপুনি যিটো হাঁহিছে সেইটো হাই লেভেলৰ লিমিট দে হ'ব মোৰ হাঁহি এনেও বহুতে পছন্দ কৰে হ'ব ঠিক আছে ক্লাছটোৰ আমি পৰৱৰ্তী পৰ্যায়লৈ গৈছো এয়া ঢেংটানানা একেকে কথা মতে ৰহিম আৰু তাৰ ৱাইফে এদিন আত্মীয় স্বজনৰ এটা ঘৰলৈ ফুৰিবলৈ গৈছিল হঠাৎ ফুৰিবলৈ যাওঁতে সেই মানুহ ঘৰৰ দৰ্জাত কিবা এটা লিখা দেখা পালে যিটো লিখাবিলাক পঢ়ি ঘৰলৈ উভতি আহিলে এতিয়া ছাৰ কথা হ'ল আপুনি ক'ব লাগে যে সেই দৰ্জাখনত কি লিখা আছিল যাৰ বাবে ৰহিম আৰু ৱাইফে ঘৰলৈ উভতি আহিব লগা হ'ল মইনো আকৌ কেনেকে জানিম কি লিখা আছিল কিবা এটা নিশ্চয় এইবিলাকে লিখা আছিল যে নাহিবি আমুক তামুক স্পেশাল বোলে কিবা এটা লিখা আছিলে ছাৰ আপুনি ক'ব লাগে তাকে তো জীৱনটো বৰ দীঘলীয়া কোনোবাই কৰবাত কিবা লিখি থৈ দিয়ে তাকে দেখে আৰু কোনোবাই সিহঁতৰ ঘৰৰ পৰা উভতি আহে তাৰপিছত ইহঁতে সুধিব মোক প্ৰশ্ন মই এতিয়া জানিম কি না সিহঁতৰ ঘৰলৈ মই গৈছিলো না কিবা এটা লজিক আছে না কিবা এটা হিন দিয়া আছে মই ক'বলৈ জানিবলৈ তেনে যদি ছাৰ মই কৈ দিম উত্তৰটো কি ৰখি থাকিব লাগে ক সেই দৰ্জাখনত লিখা আছিল মানুহ ঘৰৰ দৰ্জাখনত লিখা আছিল 1 কেজি বেঙেনাৰ দাম 60 টকা 1 কেজি ভেন্দিৰ দাম 70 টকা 1
লাগিব ফোনেৰে কথা পাতি আত্মীয়তা ৰক্ষা কৰে যেন ধন্যবাদ জানে এনে হাঁহিটো কিন্তু ছাৰ আপুনি বৰ বেলেগ লেভেলত দিছে হয় দে বোপাই ইমানবোৰ কথা লিখা শুনি লিখা দেখি কোনেনো সিহঁতৰ ঘৰৰ ভিতৰত সোমাবলৈ যাব আৰু এই কাৰণে চাগে ৰহিম আৰু তাৰ ৱাইফে ঘৰলৈ উভতি আহি পেলালে ইয়াতো এটা কথা দেই ছাৰ আপুনি সেই ঘৰ মানুহকো বেয়া বুলি ক'ব নোৱাৰিব কাৰণ বৰ্তমান শাক পাচলি যিহে জুই চাই দাম কোনেনো কিনি কিনি আলহীক খুৱাব পাৰিব হয় নাই ছাৰ কি জানো ক হয় না নহয় সেইটো সিহঁতেহে জানিব আমি কি জানো আমি মুঠতে এটা কথাই জানো যে আমি শাক পাচলি কিনি নাখাং আমাৰ ঘৰতে শাক পাচলি থাকে আমি ঘৰতে শাক পাচলি খেতি কৰোঁ আৰু সেইখিনিকে খাওঁ তাৰ মানে ছাৰে ক'ব বিচাৰিছে পাৰিলে আপোনালোকে নিজে ঘৰৰ বাৰীৰ এচুকত অকণমান সৰু সুৰা ইটো শাক পাচলি লগাই থব আৰু সেই শাক পাচলি যেতিয়া ডাঙৰ হ'ব তাকেই খাব কিনি খোৱাতকৈ হয় দে পিতাই গুড থিংকিং থেংক ইউ ছাৰ ক'ব লাগিছিলে ই ক'লো মই কাৰণ বিষয়টো মই আৰম্ভ কৰিছিলো যে দে হ'ব মিছা কথা ক'লেনো কিডাল হ'ব আজি ৰ'দ বৰষুণ মানে অলপ দি আছে বতৰটো ঠাণ্ডা যেনেই লাগিছে আমি ক্লাছটো ইমানতে ছুটি দিম কাৰণ আমি কৰি আছো এতিয়া মৰ্ণিং ক্লাছ আমাৰ এতিয়া গৰম বন্ধ দিয়া আছিল কিন্তু তহঁতি নললি কৰিছো মৰ্ণিং ক্লাছ হ'ব ছাৰ তেনে যদি বলক বাৰু কথা এটা কচোন তহঁতৰ ৰাতি গৰম উঠে নে নুঠে ফেন যদি চলাই থৈ দিম তেনেহ'লে গৰম নুঠে ছাৰ যদি বন্ধ কৰি দিম তেতিয়া কিন্তু গৰম উঠে তাৰ মানে কি ক'ব বিচাৰিছ তাৰ মানে গৰম দিনত ফেনখনে হৈছে আমাৰ সকলো ফেনখনে হৈছে আমাৰ আত্মা তেনে যদি বিচনীখন কি আগতে ফেন নাছিলে বিচনীও বেচিছিলে বিচনীখন পাহৰি গলি কিয় অৱশ্যে এই কথাটো অলপ ভাবিবলগীয়া ফেন পাই আমি বিচনী ত্যাগ কৰি লওঁ ছাৰ এনে বিচনী মানে কি বাৰু মানে ইয়াৰ ৰিয়েল ডেফিনেশ্যনটো কি হয় নেকি বিচনীৰ ৰিয়েল ডেফিনেশ্যন লাগে শুন বিচনী হৈছে ফেনৰ পূৰ্বপুৰুষ কি মজা বিচনী হৈছে ফেনৰ পূৰ্বপুৰুষ ঢেংটেন